এয়া হ'ল কইনা কইনাৰ লুকটো দেখুৱাই দিছোঁ মোৰ মাহী হয় সম্পৰ্কত মাৰ সম্বন্ধীয় খুৰাকৰ ছোৱালী কইনা মাহী গাইড বহিম না তাপা টানিবা হাই ফ্ৰেণ্ডছ গুড মৰ্নিং এটা নতুন ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আমি এতিয়া ওলাই ৰেডি হৈ আছোঁ বিয়া খাবলৈ আৰু এয়া ডাঙৰ মাহী হাই এয়া ডাঙৰ মাহী এইযোৰ পলিপাট হয় নাই মাহী অঁ এয়া পলিপাটৰ কাপোৰ পিন্ধিছে মাহীয়ে আৰু ডাঙৰ মাহী ছোৱালী তাই পিন্ধিছে একেবাৰে পিয়'ৰ পাট কাপোৰ হয় নাই পিয়'ৰ পাট কাপোৰ অকণমান কাপোৰৰ ডিজাইনটো দেখুৱাই দিছোঁ আৰু মই পিন্ধিছোঁ এখন শাৰী কাঞ্জীবৰম পাটৰ আৰু আমাৰ মায়েও পিন্ধিছে এযোৰ পলি পাটৰ কাপোৰ এয়া মা এতিয়া আমি যাওঁ আৰু বহুত মানুহ দেখুৱাম আজি আপোনালোকক চবেই একেবাৰে ধুনীয়াকৈ সাজি কাচি আছে আজি সেইকাৰণে মানুহবোৰক দেখুৱাইও ভাল লাগিব তেন্তে আহক মোৰ সৈতে আজিৰ বিয়াৰ এটা ব্লগ আৰম্ভ কৰোঁ মোৰ মাহীৰ ছোৱালীজনীৰ খোপাটো মই বান্ধি দিছিলোঁ তাইৰ নামটো হ'ল পম্পী অলপ আগতে দেখিলে আপোনালোকে এতিয়া মই খোপা বান্ধি আছিলোঁ আৰু এয়া তাইৰ চুলিখিনি খুব ডাঠ একদম ধুনীয়া চুলি কোচা খালী যেনিবা ভাল লাগিছে কথা কৈ থকা গৰাকী জেঠাই সুধিছে চুলিখিনি কাটি দিলোঁ কেনেকুৱা লাগিছে পালোহি দেউতা নাই হয় দেউতা আহিব দেৰি হ'ব নাপাবা এই কইনা ঘৰলৈ অহা মই যেতিয়া ক্লাছ 5-6ত আছিলোঁ তেতিয়াই আহিছিলোঁ মানে কইনাৰ ভাগৰ সৰু বিয়াত আহিছিলোঁ এতিয়া কইনাৰ ডাঙৰ বিয়াত আহিছোঁ লগতে মোৰো ডাঙৰ বিয়া হৈ ছোৱালী হ'লগৈ তেতিয়া আহিছোঁ নতুন মানে কি মানুহবোৰক চব নতুন নতুন লাগিছে হাল সলনি হৈ থাকে ন আমি যিদৰে সলনি হওঁ কিন্তু দেখি পেলাই এনেকুৱা লাগে যেন ইমান হাল সলনি হৈ গ'ল আৰু এয়া বিয়া ঘৰৰ ভিতৰৰ দৃশ্য আমি সোনকালে আহিবলগীয়া হ'ল পিছতহে গম পালোঁ যে আমাৰ এইজনে মানে কৃষাৰ দেউতাকে ছাৰপ্ৰাইজ এটা দিবৰ কাৰণে আজি আহি আছে বেংগলোৰৰ পৰা অসমলৈ মই কিন্তু পিছতহে গম পালোঁ কথাটো নহ'লে দৰা অহালৈকে ৰ'লোহেঁতেন আৰু এগৰাকী মোৰ মৰমৰ মাহী আৰু এইফালে খোৱাৰ চলি আছে চাওঁ গুণগুণক আজি গুণগুণ মোৰ মামাৰ ছোৱালী আৰু এইফালে কি খাবলৈ দিছে আহকচোন চাওঁ মাছৰ পেটু ভাজি দালি ভাত ছাগলী মাংস জোল আৰু ব্ৰইলাৰ মাংস শুকান ভাজি মাছৰ লগত সৰিয়হৰ জোল আৰু লালমোহন ৰসগোল্লাৰ সৈতে ক্ষীৰ আৰু এইফালে পাপৰ আৰু বুট বাদাম পাপৰ আৰু বাদামৰ ফ্ৰাই আমি এতিয়া খাই বৈ উঠিলোঁ এতিয়া আপোনালোকক কইনাৰ ওচৰলৈ লৈ যাম এয়া মাহঁতৰ চাৰি বাই ভনী কইনা বহা চেয়াৰখনত বহি আছে
চিনি নাপাব নহয় এই কাক কওঁ এতিয়া এই হেৰি যে আৰু এইফালে এগৰাকী এনাই হ'ব মোৰ তেওঁ আমাক সুধিছে যে হেৰিয়ৰ আমাক উঠাৰ নামটো কৈছে তেওঁলোকৰ কোনজনী ছোৱালী ছোৱালীবোৰৰ নামো মনত আছে এয়া তাৰপিছত আমি কৈ আছোঁ যে আমুকৰ জীয়েক এনেকৈ বতাই আছোঁ আমি দৰা অহালৈকে ৰ'বলৈ খুব মন আছিলে কিন্তু এওঁ যে ছাৰপ্ৰাইজ দিবলৈ আহি আছে সেইকাৰণে হেৰিয়ে ভাইটি আৰু মাহিলাহঁতে একদম খৰধৰকৈ আমাক লৈ আনিলে আমি আচৰিত হৈছোঁ সিহঁতি ইমান খৰধৰ কি কাৰণে কৰিলে আৰু এয়া খৰধৰকৈ আপোনালোকক সকলোকে দেখুৱালোঁ চবেই ধুনীয়া ধুনীয়া কাপোৰ পিন্ধি ধুনীয়া হৈ আহিছে এইফালে ফটো ছেশ্যন চলি আছে কইনাৰ কাষত বৌয়েক আছে আৰু কাষত এয়া সম্ভৱতঃ কইনাৰ বৌয়েকৰ মাক হ'ব আৰু খুব ভাল লাগিলে মৰমৰ মানুহবোৰক লগ পাই সকলোকে একেলগতে দেখাও হৈ গ'ল মোৰ এবছৰ 1.5 বছৰ মূৰত আহি সকলোকে লগ পালোঁ ভাল লাগিলে আৰু এতিয়া আহকচোন চাওঁ ছাৰপ্ৰাইজটো এখন লগ কৰি দিওঁ ন কোন আছে ইমান এই টেমাটো ইয়াত কেলে থাকিলে एक देखो सुन ये कौन है नुनू कब आया हाँ कब आया यो किसके साथ आया मिल गया ना दीदू हाँ हाँ डायरेक्ट वो मिल गया ना हाँ डिब्रूगढ़ से डायरेक्ट गाड़ी में बस में विंगर 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 किसको फोन करके भाई को दादू को कभी तो नहीं जाना पाओ यो भाई को कब बताया क्या भाई को कब बताया এইফালে অকণমান ফটোশ্বুট মাজুলীৰ ৰাস্তাত তেন্তে ফ্ৰেণ্ডছ আজিলৈ আহিছোঁ বাই বাই থেংকছ ফৰ ৱাচিং